বিহু নিচিনা কম্পোজিশনটো কিন্তু ইমান খাতৰা আৰু ইমান ধুনীয়া কথা লিখিছে गोपाल जहाँ भी आई भीतर में आ जाओ गेट में नहीं करा मुझे भी गए गैप हो जाते ढोलिया गिला लब गैप मिला भी এখন অবশ্যই একদম বেলেগ ষ্টৰী আৰু একেদিন ইয়াত কৰি আছোঁ ধুনীয়া কাম হৈ আছে চবে সহায় সহযোগ কৰিছে বঢ়িয়া লাগিছে আজিতো প্ৰায় 200-250 ডান্সাৰ আছে গোটেই ঝুমুৰ মেইন ঝুমুৰ গানটো যিটো সেইটো ইয়াত কৰা হ'ব আজি আৰু বাকী কাম এখন চিনেমা মই আগতে কৈছোঁ এখন চিনেমা বেছিভাগ কাম লণ্ডনত সেইকাৰণে আমি আমাৰ ইয়াৰ যিখিনি কাম সেইখিনি আমি শেষ কৰিব বিচাৰিছোঁ আৰু দুদিনমান কৰিম তাৰপিছত আকৌ গুৱাহাটী যাম তাৰপিছত আকৌ লণ্ডন মোৰ চিম্পুল কেৰেক্টাৰ কিন্তু খালি তাত টুইষ্ট আছে কথাটো সেইটো কাৰণ চিনেমাখন নামটো চিকাৰ টুইষ্টত মানুহে সময়ত কেনেকৈ পৰিৱৰ্তন হয় এটা মানুহ সেইটো বস্তু দেখুওৱা হৈছে সময় সাপেক্ষে চ' আজি নীলো আহিছে নীল আকৌ মোৰ নেক্সট চিনেমাখন ৰৈ ৰৈ বিনালে যিখন মই নিজে বনাম সেইখনত সেই এক্টিং কৰিব প্ৰথমবাৰ চিনেমাত চ' তাক বহুত দিন লগ পোৱা নাছিলোঁ আৰু ক্ষীণাবলৈ কৈ আছোঁ অকণমান ক্ষীণা যেন লাগিছে 3 মাহ সময় আছে 3 মাহত কিমান ক্ষীণা মই কৈছোঁ মই 6 কেজি বহাম তই 6 কেজি কমা গিভ এণ্ড টেক চ' সেইখনো ধুনীয়া চিনেমা হ'ব আৰু এখন গোটেই মিউজিকেল চিনেমা আৰু সেইকাৰণে তাক লৈছোঁ মই আশ্চৰ্য আছে মুক্তিটো অহা বছৰ হ'বই কাৰণ চিনেমাখন কৰিলে এবছৰটো লাগেই এইটো উপায় নাই বহুত কাম থাকে মোৰ আকৌ বেকগ্ৰাউণ্ড মিউজিকৰ কাম আছে কিবা আছে গানৰ কামো আছে অলপ আৰু 1 বছৰ ধৰিছোঁ আমি অহা বছৰ আৰু প্ৰথম কথা এতিয়া লণ্ডনৰ কামখিনি হৈ গ'লে তাৰপিছত এডিটিং যেতিয়া ৰাফ কাটটো হৈ যাব তেতিয়া মই বেকগ্ৰাউণ্ডত বহিব পাৰিম তেতিয়া কামটো সোনকালে হ'ব সেইটো কাৰণে ৰৈ আছোঁ ইয়াৰ কামটো আমাৰ 2 দিন শেষ হৈ যাব সিদ্ধাৰ্থ আছে কে বুলি মাতিলে সি আছে সি আৰু মই এটা মেইন কেৰেক্টাৰ আমাৰ অন্তৰিক্ষ আছে বহি আছোঁ ওচৰতে আৰু ফ্ৰান্সৰ এজন এক্টৰ আছে ইউকেৰ ইংলিছ এজন এক্টৰ আছে বম্বেৰ এজন আছে DOP চব বাহিৰৰ পৰা আহিছে এতিয়া আজি গানটো কৰোঁ